Hello everyone, welcome to my channel. আজি মই মডাৰ্ণ হিষ্ট্ৰীৰ এটা গুৰুত্বপূৰ্ণ টপিক ডিসকাস কৰিম। এই টপিকটো APSCৰ পৰা আৰম্ভ কৰি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হয়। টপিকটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ইংৰাজীত ইয়াক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা চমুকৈ INC বুলি জনা যায়। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৱে হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এই দল প্ৰতিষ্ঠা হৈছিল 1885 চনৰ 28 ডিচেম্বৰত। এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত এই দলটোৱে জন্ম লাভ কৰিছিল। এটা এটা ইম্পৰ্টেণ্ট পইণ্ট হয় পৰীক্ষাৰ ফালৰ পৰা যে কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল। তেওঁ আছিলে এলেন অক্টেভিয়ান হিউম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ভাৰতৰ দিল্লীত অৱস্থিত আৰু প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। তেওঁ 1885 চনত মুম্বাইত অনুষ্ঠিত হোৱা প্ৰথম অধিৱেশনৰ সভাপতি আছিল। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম পাৰ্চী সভাপতিজন আছিল দাদাবাই নৌৰোজী। তেওঁ 1886 চনৰ ডিচেম্বৰ মাহত কলকাতাত অনুষ্ঠিত হোৱা দ্বিতীয় অধিৱেশনৰ সভাপতি আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলিম সভাপতিজন আছিল বদৰুদ্দিন তৈয়বজী। তেওঁ 1887 চনৰ ডিচেম্বৰ মাহত মাদ্ৰাজত অনুষ্ঠিত হোৱা তৃতীয় অধিৱেশনৰ সভাপতি আছিল। আৰু যদি বৰ্তমানৰ সভাপতিজনৰ কথা ক'বলৈ যাওঁ, তেওঁ হৈছে মল্লিকাৰ্জুন খৰ্গে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পুৰণি গণতান্ত্ৰিক ৰাজনৈতিক দল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিল 1885 চনৰ ডিচেম্বৰ মাহত উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত মুম্বাইত। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ সময়ত ভাইচৰয় আছিল লৰ্ড ডাফৰিন। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট যে ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ত ভাইচৰয় কোন আছিল। তেওঁ আছিলে লৰ্ড ডাফৰিন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি আছিল এনি বেচেণ্ট। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি বুলি ক'লে তেওঁ আছিলে সৰোজিনী নাইডু। তেওঁ 1925 চনৰ ডিচেম্বৰত অনুষ্ঠিত কানপুৰ অধিৱেশনৰ সভাপতি আছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত 1947 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল JB কৃপালিনী। 1919 চনৰ ডিচেম্বৰ মাহত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত লাহোৰত অনুষ্ঠিত হোৱা অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল। এই এটা ইম্পৰ্টেণ্ট পইণ্ট যে পূৰ্ণ স্বৰাজৰ দাবী কোনখন অধিৱেশনত হৈছিলে যে 1919 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা অধিৱেশনত। 1926 চনত গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হোৱা 41তম অধিৱেশনত সভাপতিত্ব কৰিছিল শ্ৰীনিবাস আয়েংগাৰ। এই টপিকটোৰ বাকী ইম্পৰ্টেণ্ট পাৰ্টখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।